Hello friends, welcome to my YouTube channel. আহক আজি মই আপোনালোকৰ বাবে পাৰ মাংস বনাম। এতিয়া আমি ইয়াতে কি লৈছো চাই লওঁ আহক। এতিয়া কেৰাহীখন উঠাই দিছো। থালখনতে পাৰ মাংস, আলু, জলকীয়া, আদা, নহৰু, পিঁয়াজ, শুকান জলকীয়া এইখিনি লৈ লৈছোঁ থালখনত। গৰম মছলা আছে, শুকান জলকীয়াও লৈছোঁ। এতিয়া কেৰাহীখনত অকণমান তেল দি দিছোঁ। বেছি তেল নিদিলেও হ'ব, পাৰ মাংসত তেল ওলায়ে। সকলোৰে কাহ চৰ্দি আছে, এইকেইটা দিনত ইয়াৰ ফোৰণ দিছোঁ অকণমান। পাৰৰ মাংস অকণমান জাল দি খালে কাহ চৰ্দিৰ কাৰণে খুব ভাল হ'ব। ইয়াত তেজপাত দি দিছোঁ। আপোনালোকে বনাবচোন বাৰু, এইকেইটা দিনত পাৰ মাংস খুব খাব মন যায় থাকে, কাহ চৰ্দি জ্বৰৰ বাবে। শুকান জলকীয়া দি দিলোঁ। এতিয়া ভাজ খাই গ'ল। কেঁচা জলকীয়া কাটি থোৱা আছিলে আৰু দি দিলোঁ তেলত। জুইটো থিমত ৰাখিছোঁ। এতিয়া পিঁয়াজ দিলোঁ। পিঁয়াজখিনি দি লৈ অকণমান লৰাই দিম। কেৰাহী পূৰা গৰম হৈয়ে আছে। ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ আহিব। লাহে লাহে পিঁয়াজখিনি কালাৰ হৈ আহিছে। এতিয়া আদা নহৰু পিচি থোৱা দি দিলোঁ। এতিয়া মাংসখিনি দি দিছোঁ। ধুনীয়াকৈ কাটি থোৱা মাংস। এতিয়া অকণমান সময় ভাজি থাকিম। লৰাই আছোঁ ধুনীয়াকৈ। এতিয়া নিমখ দি দিম। ভাজি দিম, ভাজি ধুনীয়াকৈ তেল ওলাই আহিছে। তেল ওলাই আহিছে, ভাজি ভাজি ধুনীয়াকৈ ৰঙা হৈ আহিছে। এয়া হৈছেগৈ আৰু ধুনীয়া কালাৰ আহিছে। এতিয়া আলুখিনি দি দিছোঁ। আপোনালোকে এনেদৰে পাৰ মাংস ঘৰত বনাই খাবচোন বাৰু। কাহ চৰ্দি জ্বৰ হৈ থাকিলে পাৰ মাংস জোল বনাই খালে ভাল লাগে খাই। অকণমান জালুক দি দিব লাগে, জলকীয়া দি দিব লাগে। তাৰপিছত ধুনীয়াকৈ চুপৰ নিচিনাকৈ বনাব লাগে। এয়া দেখিছে ইমান তেল ওলাইছে। আলু সিজিব। হৈছেগৈ আৰু ধুনীয়া কালাৰ এটা আহিছে, ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া পানী দি দিম। লৰাই দিছোঁ ধুনীয়াকৈ। এতিয়া ৰেড চিলি অকণমান দি দিছোঁ, দেখাত ধুনীয়া হ'বৰ কাৰণে।
এয়া চাওক কি ধুনীয়া হৈছে ৰুটিৰ লগত খাব খুব ভাল হৈছে পাৰ মাংস হৈছে চাওক গৰম মছলাখিনি দি দিছোঁ চাওক এতিয়া অলপ সময় উতলিব দিলোঁ তাৰপিছত মোৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু ফাইনেলি এতিয়া পাৰ মাংস ৰেডি হৈ গৈছে এয়া চাওক পাৰ মাংস ৰেডি